আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ICAS বিষয়া কোন আছিল? কাৰেক্ট এনচাৰটো হৈছে আনন্দৰাম বৰুৱা। আৰু আনন্দৰাম বৰুৱাই হৈছে প্ৰথম অসমীয়া আৰু ভাৰতৰ পঞ্চমজন অসামৰিক সেৱাত যোগদান কৰা ব্যক্তি আৰু তেওঁ অসমৰ সেৱাৰ বাবে নিৰ্বাচিত হৈছিল 1872 চনত। নেক্সট কুৱেশ্যনটো হৈছে AIDC হৈছে AIDCৰ ফুল মিনিং হৈছে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু এইখন 1956 চনৰ কোম্পানী আইনৰ অধীনত অসম ঔদ্যোগিক উন্নয়ন নিগম আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন 1965 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে? অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো আছে নুমলীগড়ত আৰু ই 1999 চনত গোলাঘাট জিলাত নুমলীগড় শোধনাগাৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমত ৰাষ্ট্ৰীয় উদ্যান হ'ল 7খন আৰু এই 7খন ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু-ছৈখোৱা, কাজিৰঙা, মানাহ, নামেৰি, দিহিং পাটকাই আৰু ৰায়মনা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় উপযুক্ত সকলোত নাগালেণ্ড, অৰুণাচল আৰু অসমত। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ সাৰ্বজনীন প্ৰদেশৰ সাৰ্বজনীন ন্যায়ালয় আৰু 1948 চনত স্থাপন কৰা হৈছিল এইখন ন্যায়ালয় আৰু এইখন ন্যায়ালয়ৰ পূৰ্বৰ নাম আছিল অসম উচ্চ ন্যায়ালয়। নেক্সট কুৱেশ্যনটো হৈছে মূলাগাভৰু কাৰ পত্নী আছিল? কাৰেক্ট এনচাৰটো হ'ল মূলাগাভৰু আছিল পাঞ্চেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলাগাভৰু। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন হ'ল পাৰ্বতী কুমাৰ গোস্বামী আৰু এই পাৰ্বতী কুমাৰ গোস্বামী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল আছিল 1973 চনৰ পৰা 1977 চনলৈ। নেক্সট কুৱেশ্যনটো হ'ল অসমত লোকসেৱা সমষ্টি কেইটা আছে? অসমত লোকসেৱা সমষ্টি হ'ল 7টা। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী হৈছে আনোৱাৰা টাইমুৰ। আৰু নেক্সট কুৱেশ্যনটো হ'ল অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হ'ল? কাৰেক্ট এনচাৰটো হৈছে ভূটান আৰু বাংলাদেশ।